কি হ'ল দাদাই দিগদাৰ কৰিছে নেকি? দিগদাৰ কৰিছে। মোৰ গাত উঠিবহি নালাগে, মোৰ গাত উঠিবহি নালাগে। মোৰ গাত কি কাৰণে উঠিব লাগে? অহ, মোৰ গাত নহয়, দাদা ওচৰলৈ যা। মিঠি মুনু আহা। আৰে যোৱাকালি ৰাতি খাই বৈ বাচন চাচন ধুই পেলাই পালেং শাক অলপ আনি থোৱা আছিলে, আবেলিতে আনি থোৱা আছিলে, গধূলিলৈ অকণমান লেৰে দিলেই চাওক। আৰু পালেংখিনি পুলি পুলি পালেং মই ধুনীয়াকৈ শিপা চিপা কাটিলোঁ, কাটি ভালকৈ ধুইছোঁ। আৰু অলপ আছে, গোটেইখিনি একেলগে ধুই পেলাই পানী নিগৰাই থৈ দিম কাইলৈ, তেতিয়া ফ্ৰিজত থ'বলৈ ভাল হ'ব। কাপোৰ এখন দি মেৰিয়াই থ'ম অলপ, আৰু অলপ মুড়ি বনাই থ'ম। এইখিনি চাওক, পালেং মোৰ ভালকৈ ধুই হৈ গ'ল। আৰু বহুত বালি আছে জানেনে, ভালকৈ ধুই ল'লোঁ। এটা ডিবাত নোজোৰে, আৰু অলপ কৰিব লাগিব। আৰু মটৰ তিয়াই থৈছোঁ ৰাতিপুৱা ঘুগনি খাবলৈ। আৰু ৰাতিপুৱা মই কেমেৰা হাতত নল'লোৱেই, ঘুগনি বনালোঁ, ৰুটি বনালোঁ, খাই বৈ বাচন ধুম চব, সেইখিনিও ধুলোঁ। ধোৱাৰ পিছত এয়া চাউল ধুইছোঁ দুপৰীয়া সাজৰ বাবে। মানে আকৌ ৰাতিৰ পৰা এয়া দুপৰীয়াহে মই কেমেৰা হাতত লৈছোঁ। প্ৰথমতে চাউলটো মই ভালকৈ ধুই মেলি ইলেক্ট্ৰিক কুকাৰতে দিম আজি, তুলি লৈছোঁ। চুইচটো দি পেলাই আমি তলত যাম। কিয় তলত যাম ব'লক আপোনালোকেও চাব। মিছ মন্মি কিটচেন এণ্ড ব্লগছৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগত জনাইছোঁ। আজি দেওৰীয়া খানা, বতৰটো চাই তলত বনাইছোঁ, জুইত বনাইছোঁ। ইমানেই ৰাতিপুৱাৰ পৰা বতৰ বেয়া, আৰু মোৰ কাহি কাহি কঁকাল বিষাই গৈছে, মানে কঁকালত লাগিলে। এইখন মানে বান্ধি পেলাইহে কৰিছোঁ। তাৰপিছত আহক কি বনাওঁ চাব। একেবাৰে সাধাৰণ চিকেনেই বনাম, ব্ৰইলাৰ মাংস অকণমান বেলেগকৈ বনাম, আৰু বেঙেনা পাতত দিম, সেই আৰু কি বনাওঁ চাওঁ। চৌকা এটা বনাই দিছিলে আমাৰ পুৰণা ঘৰত, মানে জাজি ঘৰত পৰিয়ালটো যে আছিলে, সি এবাৰ আমাৰ ঘৰত থকাকৈ আহিছিলে। চৌকাটো বনাই দিবলৈ ক'লত বনাই দিলে, কিন্তু চাওক অকণমান ডিফেক্ট এটা ৰ'ল। খৰি সোমোৱা জেগাকণ সৰু হ'ল, সেইটো আকৌ কাটিব লাগিব। চিমেণ্টেৰে বনাইছিলে দেই। অন্তৰীক্ষে জুই ধুনীয়াকৈ ধৰি দিলে। মই মুঢ়া এটা পাৰি বহি লৈছোঁ। আৰু এফালে পালেং দি চিকেন বনাম। যোৱাবাৰ মই পালেং পিউৰি দি চিকেন বনাইছিলোঁ, আজি কিন্তু গোটাকৈ দিম। তেলত মই তেজপাত, পিঁয়াজ আৰু নহৰু আদা কেঁচা জলকীয়া অলপ খুন্দি লৈছিলোঁ খুন্দনাত, সেয়া দিলোঁ। আৰু হালধি নিমখ দিওঁতেই কেমেৰাটো অফ হৈ থাকিলে। গুড়ি মছলা দিছোঁ, গুড়ি মছলা মন পচন্দ দিব। মই জিৰা, ধনিয়া, মিট মছলা আৰু অকণমান গৰম মছলা দিছোঁ, ৰেড চিলি পাউডাৰ দিছিলোঁ। আৰু অকণমান পানী দিছোঁ, কেলৈ মছলাটো শুকাই আছে যে লাগি ধৰিব পাৰে, কাৰণ জুইটো ইয়াত কমোৱাৰ ছিষ্টেম নাই যে, লাগি ধৰিব সেইকাৰণে। আৰু ভালকৈ ৰঙচুৱা কৰি ভাজি মই মাংসখিনি দি দিলোঁ। আলু এটাও কাটি দিছোঁ। কঁকাল যিহেতু বিষ, তলত বহিব নোৱাৰোঁ, মুঢ়া এটা পাৰি বহি লৈছোঁ। আৰু আটলাণ্টা অন্তৰীক্ষৰ ওচৰত থাকি মোক যোগাৰ দি আছে। আৰু অকণমান নিমখ দিছোঁ, নিমখটো খাই চাইছিলোঁ। আৰু এতিয়া পালেংখিনি যিহেতু পুলি পালেং, মানে কুমলীয়া পালেং, সেইকাৰণে মই গোটাকৈ দিছোঁ। অকণমান লাই শাক দিয়া নিচিনাকৈ ডাঙৰ ডাঙৰকৈ দিয়া, যেনেকৈ খাই ভাল লাগে, আজি পালেংটো মই তেনেকৈ দিছোঁ। আৰু ইয়াত চিকেন হৈ গ'ল। মই অলপ সৰিয়হ আৰু আফুগুটি তিয়াই লৈছোঁ বেঙেনা পাতত দিবলৈ। আৰু কোমলীলত মই 2টা কেঁচা জলকীয়া, নহৰু, হালধি আৰু নিমখ দি খুব মিহিকৈ পিচি ল'ম। খুব মিহিকৈ পিহিব লাগিব, তেতিয়াহে খাই ভাল লাগিব এই ৰেচিপিটোত। বেঙেনা চকল চকলকৈ কাটি লৈছোঁ। আমি যেনেকৈ মাছ পাতত দিওঁ, এতিয়া বেঙেনাও মই পাতুৰি বনাম। এখন পেপাৰ লৈ লৈছোঁ, কবেক পেপাৰে লৈ লৈছোঁ, কাৰণ আপোনালোকে চিলভাৰ ফইলো ল'ব পাৰে, কাৰণ মোৰ কলপাত কমকৈ আছে। কলপাত যদি সৰহকৈ থাকে, তেতিয়া আপোনালোকে এইখন পেপাৰ নল'লেও হ'ল। আৰু সৰিয়হ আফুগুটিৰ পেষ্ট দিলোঁ, বেঙেনা এপিচ দিলোঁ, আৰু ওপৰত আৰু অলপ মই সৰিয়হ দিছোঁ, মান ধনিয়া দিছোঁ, দি পেলাই এনেকৈ ফ'ল্ড কৰি দিলোঁ চাৰিচুকীয়াকৈ। আৰু টেৱা গৰম কৰি থৈছোঁ। আমাৰ চাৰিওটালে 4 পিচ বনাই ল'লোঁ। এয়া চাওক, অঙঠাখিনি যে আছে তাতে টেৱাখন পাৰি পেলাই মই ঢাকি দিলোঁ। প্ৰায় 3-4 মিনিটৰ পিছত লুটিয়াই দিছোঁ, আৰু এই লুটি দি দিম, বেঙেনা পাতুৰি হৈ যাব। আৰু অঙঠা আছে যেতিয়া সদব্যৱহাৰ কৰোঁ, বেঙেনা দুটাও দি দিলোঁ।
এফালে চালাড হৈ আছে যে আপোনালোকক দেখুৱাইছিলোঁ আমি সদায় খাওঁ দেই এইকেইদিন মানে সদায়েই খোৱা হৈছে কাৰণ বুঢ়া হৈ গ'লে পিছত তিতা হ'ব টেবুল চব যোগাৰ কৰি লৈছিলোঁ খানা বনাই হৈ গ'ল লাষ্টত চালাডৰ পাত ল'লোঁ চালাড কাটি আৰু বেঙেনা হৈ থাকিব ৰেডি কৰোঁ মানে ওপৰলৈ আহি বেঙেনা পিটিকি ল'লোঁ আৰু এয়া ভাত বাঢ়িছোঁ ভাতখিনি অকণমান কিন্তু কোমল হৈছে দেই চাউলটো বেলেগ নতুনকৈ আনিছিলে চাউল ভাল পোৱা নাই মই চাউলখিনি আজি চালাড কাটি লৈছিলোঁ আৰু বেঙেনা পূৰা পিটিকা এফালে বেঙেনা পাতুৰি আৰু ডাঙৰ ডাঙৰকৈ পালেং দিয়া চিকেন এনেকৈ খাই চাবচোন সঁচাকৈ ভাল লাগে খাই আৰু এয়া ঔটেঙা দিয়া দাইল আজিৰ সাজ ইমানেই আৰু এই আছোঁ বেঙেনা পাতুৰি